কিদৰে আমি খেলিব পাৰোঁ আমি চাই লওঁ এবাৰ ভালকৈ পোনপ্ৰথমে আপোনালোকে মই তলত দিয়া ডেসক্ৰিপচনৰ পৰা আপোনালোকে MPL Pro নামৰ এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পাছত আপোনালোকে MPL এপ্লিকেশ্যনটো ওপেন কৰিব ওপেন কৰিলে আপোনালোকে এনেদৰে দেখিবলৈ পাব আপোনালোকে দেখিছে এতিয়া মোৰ ইয়াত এনে ধৰণে আহিছে আপোনালোকে ইয়াত বহুত ধৰণৰ গেম খেলিব পাৰিব ফুড চিপছ বিল্ড আপ জেম ক্ৰাশ স্পিচ ব্ৰেকাৰ ৰান আউট যেটো নেকি টেম্পল ৰান বুলি ক'ব পাৰি এইটো ৰানাৰ নং 1 নিনজা জাম্পাৰ মনষ্টাৰ ট্ৰাক কেন জাম্প এণ্ড ৰান আউট আপোনালোকে এই এপ্লিকেশ্যন গিটাৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব পেটিএম কেছ ইয়াত আপোনালোকে দেখিছে যে ওপৰত দেখিছে আপোনালোকে 1 টকা দিলে 1 টকা আপোনালোকে যদি ইউজ কৰে আৰু 1 টকাটো ইউজ কৰিলে আপোনালোকে এনে ধৰণে দেখিবলৈ পাব গেমটো ডাউনলোড হৈছে ডাউনলোড হোৱাৰ টাইমটো লৈছে আপোনালোকে দেখিছে ওপৰত দেখিছে যে নাম্বাৰ 1ত আছে 100 আপুনি যদি নাম্বাৰ 1 ৰেংকিংত থাকে তেতিয়াহ'লে আপুনি 100 টকা পাব আৰু নাম্বাৰ 2 পৰা 5 ৰ ভিতৰত যদি থাকে আপোনালোকে লাভ কৰিব পাৰিব 50 আৰু 6 পৰা 15 ৰ ভিতৰত যদি থাকে আপোনালোকে লাভ কৰিব 30 টকা 16 পৰা 35 ৰ ভিতৰত থাকিলে আপুনি লাভ কৰিব 15 টকা এনে ধৰণে আপোনালোকে গেমটো তাৰমানে যদি আপোনালোকে পাৰ্টিসিপেট কৰে তেতিয়াহ'লে আপোনালোকে তেনে ধৰণে পাব পাৰিব আৰু আপোনালোকে দেখিছে ইয়াত টোকেন ইয়াত দেখিছে ওপৰত আপোনালোকে দেখিছে ওপৰত MPL টোকেন বুলি আছে মোৰ টোকেন আছে 68 আৰু কেছ আছে 60 মই দেখাম এইবিলাক আপোনালোকে দেখিছে যে ইয়াত টোকেন ইউজ কৰিবলৈ দিছে 30 মই যদি টোকেন 30 ইউজ কৰোঁ 30 ইউজ কৰিলে 1 পৰা 5 ৰ ভিতৰত মই 15 টকা লাভ কৰিব পাৰিম আৰু 6 পৰা 15 ৰ ভিতৰত মই 12 টকা লাভ কৰিব পাৰিম আৰু 16 পৰা 30 ৰ ভিতৰত থাকিলে মই 9 টকা লাভ কৰিব পাৰিম আৰু 31 পৰা 50 ৰ ভিতৰত যদি থাকোঁ মই 6 টকা লাভ কৰিব পাৰিম আৰু 51 পৰা 125 ৰ ভিতৰত মই থাকিলে 4 টকা লাভ কৰিব পাৰিম আৰু আপোনালোকে ওপৰত দেখিছে যে 87টা মানুহে খেলি আছে এই গেমটো এতিয়া বৰ্তমান আৰু পাৰ্টিসিপেট কৰিব পাৰিব only 250 ইয়াত পাৰ্টিসিপেট কৰিব পাৰিব তাৰ পাছত যদি আপুনি যদি এই গেমটি যদি আপোনালোকে যদি খেলিব বিচাৰে তেতিয়া নোৱাৰিব আৰু ইয়াত তলত দেখিছে পে উইথ 30 টোকেনছ এটো টোকেন দিব লাগিব আৰু ৰেজিষ্ট্ৰেচন ক্লোজ হৈ যাব যত নেকি বন্ধ হৈ যাব আপোনালোকে এটো সময়ৰ ভিতৰতে খেলিব পাৰিব 31 মিনিট 49 সেকেন্ড দেখিছে আপোনালোকে এটো সময়লৈকে খেলিব পাৰিব আৰু তাৰ পাছত আপোনালোকে জয়েন কৰিব নোৱাৰিব আপোনালোকে দেখিছে মই আপোনালোকক দেখাম এতিয়া মই গৈছো মোৰ ৱালেটত দেখিছে মোৰ কোড ওপৰত বিটকন কোড বুলি লিখা আছে এটো মোৰ কোড হয় যত নেকি আপোনালোকে লাভ কৰিব পাৰিব তাত 9 টকাৰ পৰা 50 টকা ভিতৰত যত নেকি মোৰ এটো ৰেফাৰ টোকেন কোড হয় আপোনালোকে টোকেনও লাভ কৰিব পাৰিব যদি আপোনালোকে মোৰ কোডটো ইউজ কৰে তেতিয়া পাই যাব আপোনালোকে 30 মোৰ ভাগৰ আছে উইনিং বেলেন্স 30 হৈ আছে মই উইথড্ৰ কৰি দেখাম আপোনালোকক আৰু কেশ ৰিৱাৰ্ড দেখিছে আপোনালোকে 30 আৰু ইয়াত তলত দেখিছে MPL টোকেন বেলেন্স মোৰ ভাগৰ আছে 68 মোৰ ভাগৰ টোকেন বেলেন্স আছে আৰু ইয়াত মই দেখাই দিছো মোৰ ভাগৰ কিমান মই পেটিএম পালো দেখাই দিছো মোৰ হিষ্ট্ৰীত গৈছো হিষ্ট্ৰীত দেখিছে আপোনালোকে মই 4 নৱেম্বৰ দিনাখন মই উইথড্ৰ কৰিছিলো 30 2 নৱেম্বৰ দিনাখন উইথড্ৰ কৰিছিলো মই 22 টকা আৰু 1 নৱেম্বৰ দিনাখন মই উইথড্ৰ কৰিছিলো 29 আৰু 31 তাৰিখৰ দিনাখন কৰিছিলো মই 20 এইকিটা মোৰ ভাগৰ তাৰমানে যত নেকি মই পেটিএম কেছ পাইছিলো আৰু মোৰ পেটিএমত এতিয়া আপোনালোকে দেখিছে মই কোনো ধৰণৰ 30 আছে মোৰ উইনিং বেলেন্স মই আপোনালোকক ট্ৰান্সফাৰ কৰি দেখাম তাৰ আগতে মই মোৰ ভাগৰ পেটিএমটো দেখাই লৈছো মোৰ পেটিএমত গৈছো এটো মোৰ পেটিএমত যোৱাৰ পাছত মই আপোনালোকক দেখাইছো মোৰ পেটিএম বেলেন্স কিমান হৈ আছে বৰ্তমান কন্টিনিউ কৰিছো মোৰ ভাগৰ পাসবুকত যাওঁ পাসবুকত গৈ মই আপোনালোকক দেখাই আছো সৰি অকমান প্ৰবলেম হৈছে মোৰ ইয়াত 101 টকা মোৰ ভাগৰ পেটিএম ৱালেট
আৰু মই দেখাইছোঁ মোৰ কেতিয়া কেতিয়া ৰিচিভ হৈছিলে মই আপোনালোকক দেখাই গৈছোঁ অলপ আগতে পেটিএম কেছ কিমান পাইছিলোঁ 4 নৱেম্বৰ দিনাখন 30 টকা 2 নৱেম্বৰ দিনাখন 22 টকা আৰু 1 নৱেম্বৰ 29 টকা 31 অক্টোবৰত মই পাইছোঁ 20 টকা ঠিক আছে আৰু মই এতিয়া মোৰ ভাগৰ য'ত নেকি MPLৰ পৰা মই ট্ৰেন্সফাৰ কৰি দেখাইছোঁ এইটো মোৰ MPL আৰু উইথড্ৰ এইটো মই উইথড্ৰ কৰি দেখাইছোঁ 30 উইথড্ৰ কৰি দেখাইছোঁ মই এইটো দেখিছে আপোনালোকে দেখিবলৈ পাব ইয়াত উইথড্ৰল ৰিকুৱেষ্ট ৰিচিভড আপোনালোকে দেখিছে এইটো মই দেখাই দিছোঁ মোৰ এতিয়া পেটিএমত মোৰ ভাগৰ বেলেঞ্চ কিমান হৈছে এতিয়া মই পেটিএমত গৈছোঁ পেটিএমত গৈ মই ৰিফ্ৰেছ কৰি ল'ম একবাৰ আপোনালোকে দেখিছে 131 য'ত নেকি আগতে মোৰ 101 টকা আছিলে বেলেঞ্চ মই এতিয়া 30 মোলে ট্ৰেন্সফাৰ কৰিলোঁ সেই গেম এপটোৰ পৰা আপোনালোকে দেখিছে টুডে 5 নৱেম্বৰ এতিয়া দেখিছে 8:15 ওপৰত আপোনালোকে দেখিছে 8:16 হৈছে এতিয়া 8:16 হৈছে আৰু আপোনালোকে দেখিছে মই এতিয়া 30 এটা মোলে ট্ৰেন্সফাৰ কৰিলোঁ এই MPL এপটোৰ যোগেদি আপোনালোকে যদি এই MPL এপটি ডাউনলোড কৰিব বিচাৰিছে যে আপোনালোকে ঘৰত বহিয়ে গেম খেলি আপোনালোকে যদি ইনকম কৰিব বিচাৰিছে তেনেহলে মই তলতে মোৰ ডেসক্ৰিপচনত মোৰ এই লিংকটো দি দিছোঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে মই দিয়া ৰেফাৰেল কোড য'ত নেকি ৰেফাৰেল কোড আছে এই ৰেফাৰেল কোডটো আপোনালোকে ইউজ কৰিলে পাব 9 টকাৰ পৰা 25 টকাৰ ভিতৰত আপোনালোকে য'ত আপোনালোকে পেটিএম কেছ পাব আপোনালোকে উইথড্ৰ কৰিব পাৰিব ঠিক আছে আৰু মই দেখাই দিছোঁ মোৰ কেতিয়া মই কিমান লাভ কৰিছিলোঁ আজি খেলি এটো মই 5 টকা দি খেলিছিলোঁ 7 টকা পালোঁ আকৌ আজিয়ে খেলিছিলোঁ 5 নৱেম্বৰ 5 টকা দি 7 টকা পাইছোঁ তাৰ পিছত এটো এটা ফ্ৰী টোকেনৰ কাৰণে ফ্ৰী টোকেনত মই বাৰু নোৱাৰিলোঁ ইয়াত মই এটা টোকেন লাভ কৰিলোঁ আৰু ইয়াত দেখিছে 5 নৱেম্বৰ 5 টকা দি মই 7 টকা পাইছোঁ আৰু 30টা টোকেন আজি 5 নৱেম্বৰ 10টা 20 AM মই খেলিছিলোঁ 30টা টোকেন ইউজ কৰি মই 9 টকা এটা লাভ কৰিলোঁ ঠিক আছে এইবিলাকে এনেকৈ কৰি আছে আৰু মই সবতচে বেছিকৈ পাইছোঁ 5 টকা ইউজ কৰি 14 টকা এটা পাইছিলোঁ য'ত নেকি 4 নৱেম্বৰ দিনাখন মই লাভ কৰিছিলোঁ 51 নম্বৰ ৰেংকিঙত আছিলোঁ সেইকাৰণে মই 4 টকা এটা লাভ কৰিছিলোঁ বন্ধুসকল আশা কৰোঁ আপোনালোকে এই এপছটি আপোনালোকৰ মোবাইলত ইনষ্টল কৰি লৈ আপোনালোকে খেলিব পাৰিব এনে ধৰণে আৰু আপোনালোকে য'ত নেকি মই তলত ডেসক্ৰিপচনত লিংকটি দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু যদি পেটিএম কেছ আপোনালোকক যদি প্ৰথমেই যদি আপোনালোকক ইউজ কৰিবলৈ হয় তেনেহলে মোৰ কোডটো ইউজ কৰিব পাৰিব আপোনালোকৰ গাত কথা যদি প্ৰথমেই যদি আপোনালোকক লাগে যে মোক 20 টকা বা 25 টকা ভিতৰত ৰেফাৰেল কোডটি মই লিংকত দি দিছোঁ এটো আপোনালোকে লৈ ল'ব পাৰিব ৰেফাৰেল কোডটো ইউজ কৰিব পাৰিব আৰু এনে ধৰণৰ এপ্লিকেশন য'ত নেকি ইনকম কৰিব পাৰি আপোনালোকে ঘৰত বহিয়ে আপোনালোকৰ যি নেকি ইনকম তাক কৰিব পাৰিব মই আপোনালোকৰ বাবে প্ৰত্যেকটো সপ্তাহত এনে ধৰণৰ ভাল কিছুমান এপ্লিকেশন লৈ আহিম আপোনালোকৰ বাবে বহুত দিনৰ মূৰত এই ভিডিওটি বনালোঁ আপোনালোকৰ বাবে আৰু যদি আপোনালোকে যদি এই ভিডিওটি চাই ভাল পালে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিওটি শেয়াৰ কৰে যাতে ক'ব বিচাৰিছিলোঁ যে আপোনালোকে গেম খেলি কেনে ধৰণে আপোনালোকে ইনকম কৰিব পাৰিব ঠিক আছে বন্ধুসকল ধন্যবাদ আজিলৈ ইমানেই আৰু আগন্তুক সময়ত আপোনালোকক লগ পাম বুলি এই ভিডিওটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম